Welcome back to another video. আজি আমি এতিয়া গৈ আছো অৰুণাচলত ডাম্বুকত গৈ আছো ঠিক আছে ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাব আমি ডাম্বুকত কি কৰো ঠিক আছে লাৰ্জেষ্ট ৰিভাৰ ব্ৰিজৰ আহি পাইছোহি আমাৰ লোহিত ৰিভাৰৰ ওপৰত কি আছিলে ভূপেন হাজৰিকা হেতু আমাৰ ধলা শদিয়াৰ ওপৰত এতিয়া আমি থিয় হৈ আছো যোনটো আমাৰ অসম আৰু অৰুণাচল প্ৰদেশৰ কানেক্টিং ৰোড আৰু বহুতেই ষ্ট্ৰং ব্ৰিজ হয় আমাৰ ইণ্ডিয়ান ফ'ৰ্চৰ কাৰণে টেংক আনিবলৈ এই ৰাস্তাটো বনোৱা হৈছিলে ঠিক আছে ইনিগ্ৰেট কৰিছিলে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এতিয়া আমি আছো ধলা শদিয়াৰ ওপৰত বহুতেই দীঘল দলংটো আচলতে অলমষ্ট 9 কিলোমিটাৰ বেছি হ'ব দলংখনৰ ইমান দৈৰ্ঘ্য মানে আপোনালোকে দেখিব পাইছে আৰু আমাৰ এইটো মহাবাহু যোনটো আমাৰ ব্ৰহ্মপুত্ৰ বুলি কওঁ এই লোহিত নদী আৰু বহুতকেইটা নদী মিলিত হৈ আমাৰ ব্ৰহ্মপুত্ৰখন হৈছে ঠিক আছে হয় নাই ভিজিট য়েছ এইটো আমাৰ লোহিত একচুৱেলি আমাৰ ভূপেন হাজৰিকা দেৱে বহুত গানতে কৈছিলে যে লুইতৰ পাৰে পাৰে এই যে গানবোৰ যে আছিলে এই ধৰি লওক এইটো লোহিত নদী ঠিক আছে আৰু ইয়াৰ ওপৰত আছে আমাৰ ভূপেন হাজৰিকা সেতু মানে ধলা শদিয়া সেতু অ'কে এতিয়া আমি ধলা শদিয়াত ফটো উঠি তাৰপিছত আকৌ যাবলৈ সাজু আমি সকলোৱে এতিয়া গাড়ীত উঠিম উঠাৰ পিছত আমি ৰেডি ভ্ৰমণটো আৰু বেছি এনাৰ্জেটিক কৰাৰ কাৰণে আমি সকলোৱে এনাৰ্জি বুষ্ট কৰাৰ কাৰণে আমি খালোঁ ORS এতিয়া অকণমান খাই ল'লোঁ আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে গৈ আছো ইনাৰ লাইন পাৰ্মিটৰ কাৰণে আপোনালোকে নিশ্চয়কৈ গম পায় যে অৰুণাচলত যাবলৈ হ'লে ইনাৰ লাইন পাৰ্মিট বনাব লাগে তো ইনাৰ লাইন পাৰ্মিট বনাই আছো ইয়াত আপোনালোকে চাব পাৰিছে এইটো আমাৰ অৰুণাচলৰ গেট ঠিক আছে ইয়াত মানে ইনাৰ লাইন পাৰ্মিটটো বনাব লাগে ঠিক আছে এই অৱস্থা অৰুণাচলত আহিলে আৰু ইনাৰ লাইন পাৰ্মিটটো বনাব লাগে ইনাৰ লাইন পাৰ্মিটৰ কাৰণে আমি সকলোৱে নিজৰ আধাৰ কাৰ্ড পান কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ শ্ব' কৰি আমি এখন ফৰ্ম ফিল আপ কৰিবলগীয়া হৈছিলে আৰু সেই ফৰ্মটো ফিল আপ কৰি আমি সেই গেটৰ সন্মুখত অৰুণাচল প্ৰদেশৰ পুলিচ আছে তাত ছাবমিট কৰিহে আমি ভিজিট কৰিব পাৰিছোঁ এণ্ট্ৰি কৰিব পাৰিছোঁ ফাইনেলি আমি অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিলোঁ আৰু অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিয়ে ৰাস্তাৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য চাই আমি বাৰুকৈ আপ্লুত বহুতেই ভাল লাগিছে আমি আচলতে ভাষাত প্ৰকাশ কৰিব পৰা নাই আমাৰ চাৰিওফালৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেইবোৰ আমি আচলতে চায়েই আমাৰ খুবেই ভাল লাগিছে আৰু আমি বহুতেই আশাবাদী হৈছোঁ যে আমাৰ আচলতে সন্মুখত যেতিয়া আমি পাম আমাৰ ডেষ্টিনেশ্যন ডাম্বুক বা ৰয়িং তাত আকৌ বহুত ধুনীয়া হ'ব চাগে আৰু শেষলৈ যদি আপোনালোকে ভিডিঅ' চায় তেনেহ'লে আপোনালোকে নিশ্চয়কৈ নিজেই গম পাব যে আচলতে অৰুণাচলখন ইমানেই ধুনীয়া আপোনালোকে শেষলৈ চাব ভিডিঅ' ইয়াত ডাম্বুকৰ ওচৰত ভাল এটা জেগাত আহিছোঁ বহুত ধুনীয়া আপোনালোকে নেচাৰেল বিউটিটো চাওক আপোনালোকে চাৰিওফালে 360 ঘূৰাই অকণমান দিছোঁ ঠিক আছে এইফালে আপোনালোকে যদি লক্ষ্য কৰে পাহাৰ যিমানেই আগলৈ আগুৱাই গৈছোঁ সিমানেই যেন অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰেমত পৰি গৈছোঁ সঁচাকৈ বহুতেই ভাল লাগিছে
চাৰিওফালে পাহাৰ আৰু পাহাৰৰ কাষে কাষে ৰাস্তা। ক'ৰবাত নহয় ক'ৰবাত যেন শ্বিলঙৰ দৰেই অনুভৱ হৈছে। এতিয়া আমি আহি পাইছোঁ ফাইনেলি ডেষ্টিনেশ্যন ডাম্বুক পিকনিক স্পট। পিকনিক স্পটত সোমোৱা নাই, বাট সোমোৱাৰ আগতে আপোনালোকে ভিউ চাওক। কেমেৰাত কিমানখিনি আহিছে মই নাজানো, বাট ইটছ এমাজিং ব্ৰ' এণ্ড ছিষ্টাৰ। আপোনালোকক কিমানখিনি কেমেৰাত আহিছে নাজানো, চাব পাৰিব। ইয়াত দেখিছে পাহাৰে পাহাৰ আৰু ভিউ এমাজিং। আৰু তাত নদী আছে, ঠিক আছে। ইয়াত খালি জাষ্ট সুধিবলৈ আহিছোঁ যে গাড়ীটো কোনফালেৰে যাব, ঠিক আছে। সেইটো আমি গাড়ী থৈ দিছোঁ, পাৰ্ক কৰিছোঁ। তাৰপিছত হ'ব আৰু কি হয় আপোনালোক দেখুৱাম। আমাৰ সেই ড্ৰাইভাৰজন তাত মানে সুধিবলৈ গৈছিলে কেনেকৈ গাড়ীখন সোমাব মেইন পিকনিক স্পটত। আৰু কমলা টেঙা আছে, আমি চাম ভাবিছোঁ। ডাম্বুক যিহেতু কমলা টেঙা বা অৰেঞ্জৰ কাৰণে বিখ্যাত, আৰু সেইটো কাৰণে আমি লোকেল কমলা টেঙা ইয়াৰ পৰা কিনিলোঁ কাৰণ আমি পিকনিক স্পটত খাম। সেইটো কাৰণে ইয়াৰ পৰা লোকেল অৰেঞ্জ বা কমলা টেঙা কিনি ল'লোঁ। এতিয়া ডাম্বুক পিকনিক স্পটৰ এতিয়া পাছ ল'ব লাগিব। পাছটো লোৱাৰ কাৰণে আমি আপোনালোকে দেখিব পাৰিছে ইয়াত পাছ ল'ব লাগিব, পাৰ হেড 50 ৰুপিজ। তো সিহঁতে লৈ আছে পাছ। আৰু এইফালে অকণমান ভিউ দেখুৱাইছোঁ আপোনালোকক। এয়া ভিউ গাইছ, আৰু পানীৰ সোঁতৰ শব্দ বৈ গৈ আছে, ইমান শব্দ হৈ আছে এইটো চাইড, ঠিক আছে। অ'কে, ফাইনেলি আমাৰ লোকেশ্যনটো এই জেগাডোখৰ আমি চিলেক্ট কৰিলোঁ, ঠিক আছে। ইয়াত আমি এতিয়া বহিম অকণমান, তাৰপিছত কি কৰোঁ আপোনালোকে চাব। আৰু এই আমাৰ হিমাংশু ডিস্ক'ত ডান্স কৰেগা, ঠিক হে, অ'কে। আৰু ইয়াত মানে জেগাটো চিলেক্ট কৰিলে মানে ইয়াত প্লেন এৰিয়া, আৰু সেইফালে গোটেইখিনি মানে হিল আছে, বাকীখিনি ভিউখিনিও আমি চাব পাৰিম। তাৰপিছত আমাৰ ইয়াত নদীখন আছে, ইয়াত নদীৰ পানী চাব পাৰিছে। আৰু এইফালে পাহাৰ, আৰু এইটো ডাম্বুকৰ এইটো ৰিভাৰ ব্ৰিজখনৰ নাম কি নাজানো, নামটো আপোনালোকে কমেণ্ট বক্সত শ্বেয়াৰ কৰিব, ঠিক আছে। তো এনেকুৱাই তো আমাৰ হেৰি চলি আছে, টিপালটো চবখিনি কাম কৰিব, তাত আমি বহিম ভালদৰে, ঠিক আছে। এনেকুৱা পৰিস্থিতি। আৰু সেইফালে আপোনালোকৰ বেলেগে পিক খাই আছে, ঠিক আছে। সিহঁতে প্লেচখিনি লৈছে, আৰু আমাৰ প্লেচখিনি এইখিনি জেগা, ইয়াত মানে আমি বহিম ভালদৰে, ঠিক আছে। তাৰপিছত এয়াই আৰু ডাম্বুক অৰুণাচলৰ দিবাং ভেলীৰ ডিষ্ট্ৰিক্টৰ জেগাডোখৰৰ নাম ডাম্বুক। আৰু এইখিনি জেগা পিকনিক স্পট হয়। আৰু হিল দেখিছে নাই, চাৰিওফালে হিল। আৰু যিহেতু ঠাণ্ডা বতৰ ডিচেম্বৰ, সেইটো কাৰণে পানী নাই এতিয়া, পানী খুবেই কম। জুন জুলাইত আপোনালোকৰ ইয়ালৈ পানী আহি যায় মানে চাৰিওফালে। ব্ৰিজটো আপোনালোকে দেখিছে নি কিমান ওখ, ঠিক আছে, সেইটো কাৰণে বনাইছে। আৰু আপোনালোকে চাইছে চাৰিওফালে পাহাৰ, ঠিক আছে, পাহাৰৰ মাজত আপোনালোকৰ এনেকুৱা, ঠিক আছে। তো এয়া আৰু দৃশ্য খুবেই সুন্দৰ। আৰু সেইফালে কি লিখা আছে সেইটো মই জুম কেপাচিটি চাই আছোঁ। তাত আমাৰ কি লিখা আছে মই চকুৰে দেখিছোঁ, বাট ইয়াত আপোনালোকে চাব পাৰিছে মেকনা নেকি, ইয়াত লিখা আছে বহুত দূৰত কিন্তু দেই। এয়া হ'ল অৱস্থা ডাম্বুক। ইয়াৰ পিছত আমি ৰয়িং যাম বুলি ভাবিছোঁ, ৰয়িঙৰ পিকনিক স্পটত যাম বুলি ভাবিছোঁ, ঠিক আছে। আপোনালোকে চাই থাকিব, অকণমান পিছত আপোনালোকক দেখুৱাম গোটেইখিনি। এতিয়া অকণমান নদীৰ কাষত, অকণমান নদীৰ কিনাৰত অকণমান বহি লৈছোঁ। পানী বহুতেই ঠাণ্ডা,
ইমানেই ঠাণ্ডা যে পানীত ভৰি 1 মিনিটো ৰাখিব পৰা নাই, আচলতে 1 মিনিটৰ বেছি ৰাখিব পৰা নাই, এনেকুৱা ঠাণ্ডা, এনেকুৱা লাগিছে বৰফ গলা পানী, ঠিক আছে। আৰু পানীখিনি বহুতেই ক্লিন, আপোনালোকে তাৰ প্ৰুফটো পাব অকণমান পিছত। তো এতিয়া আমি অকণমান ব্ৰেকফাষ্ট কৰিম, ঠিক আছে। ইয়াত আমাৰ ব্ৰেকফাষ্টৰ কাৰণে কি আছে, কি আছে আমাৰ, এই আমাৰ ফ্ৰিজিত গগৈ আৰু বহুত কিবা কিবি আনিছে চাগে, কণী, ঠিক আছে। আমাৰ বেগত আৰু বহুত কিবা কিবি আছে, চাওঁ। ইয়াত ব্ৰেকফাষ্টৰ কাৰণে বহুত কিবা কিবি আছে। অ'কে, অলৰাইট। পিকনিক স্পটৰ পৰা এতিয়া যাবলৈ সময় হৈ গ'ল, চবেই আমি যাবলৈ ওলাইছোঁ এতিয়া ঘৰলৈ বুলি এতিয়া আমি যাবলৈ ওলাইছোঁ দেই। এতিয়া আহিছোঁ আমি, ঠিক আছে। হাতত আপোনালোকে দেখিছে বস্তু বাহিনী, সৰঞ্জাম, আৰু বহুত সাৱধানে যাবলগীয়া হৈছে, কাৰণ শিল আছে ইয়াত। শিলৰ কাৰণে বহুত মানে ভয়। এবাৰ শিল গাত পৰি গৈছিলে, সেইটো কাৰণে বহুত চাই চিতি যাবলগীয়া হৈছে। আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে, আপোনালোকে দেখিব পাৰিছে, এই পৰিবলৈ ওলাইছিলে। চ' বি কেয়াৰফুল। আচলতে বহুতখিনি প্ৰকৃতিৰ মাজত যিমানখিনি দেখিবলৈ সুন্দৰ, কিন্তু সাৱধানতা অৱলম্বন কৰিব লাগে, নহ'লে কিন্তু অলপ ভুল হ'লে কিন্তু আপুনি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। আমি আছোঁ এতিয়া ডাম্বুক পিকনিক স্পট, অৰুণাচল প্ৰদেশ। আৰু অৰুণাচল প্ৰদেশৰ এতিয়া 3টামান বাজিলে। অৱস্থা চাওক, কিন্তু বহুত ঠাণ্ডা লাগি আছে এতিয়া, কাৰণ অকণমান আগতে বহুত গৰম আছিলে, এতিয়া বহুত ঠাণ্ডা। আৰু লাহে লাহে আমি এতিয়া গৈছোঁ, ওপৰৰ ফালে যাব লাগিব, বহুত সাৱধানে যাব লাগিব, কাৰণ শিলবোৰ আচলতে বাগৰি যায়, বাগৰি গ'লে গাত পৰিলে কিন্তু একদম খতম। এতিয়া আপোনাৰ মই দেখুৱাইছোঁ, এইফালে আচলতে ওপৰত উঠি যাব লাগিব, তাত ৰাস্তা আছে, তাত আমাৰ গাড়ীখন পাৰ্ক কৰা আছে। অ'কে, লেটছ গ'। আৰু বাকী মানুহ পিকনিক খাই আছে ইয়াৰ পৰিস্থিতি, ঠিক আছে। চাৰিওফালে শিল আৰু এটা বহুত বেয়া কাম চাওক, আপোনালোকে বহুতেই মাল খায়, মদ খায়, নিচা কৰে, বাট এই কাছৰ বটলবোৰ এনেকৈ ভাঙি পেলাব নালাগে। এই ইমান সুন্দৰ জেগাটোত আপোনালোকে যেতিয়া এনেকুৱা কাছৰ বটল ভাঙি দিয়ে, মানুহ যদি গচকি দিয়ে কি হ'ব, সেইবোৰ কথা ভাবিব লাগে। আপোনালোকে এনজয় কৰিছে, পিছত যে মানুহ আহিব, সেইসকলৰ কাৰণে অকণমান আপোনালোকে ভাবিব। এইটো সকলৰ কাৰণে কৈছোঁ, তো ঠিক আছে। ফাইনেলি আমাৰ ডাম্বুক চোৱা হ'ল। এতিয়া আমি ডেষ্টিনেশ্যন চেঞ্জ কৰিম, এতিয়া আমি যাম ৰয়িং অভিমুখে আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে এই মুহূৰ্তে।
আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে তাৰপিছত আমি ৰয়িং যোৱাৰ পিছত তাৰ দৃশ্যখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ফাইনেলি আমি ৰয়িঙত এন্ট্ৰি কৰিলোঁ এয়া আপোনালোকে দেখিব পাৰিছে ওয়েলকাম টু ৰয়িং গাইজ আমি এতিয়া আছোঁ ৰয়িং আহিলোঁ একেই ডাম্বুকৰ নিচিনাই আপোনালোক বেছি ডিফাৰেঞ্চ নাপাব অৱশেষত অৰুণাচলৰ ৰয়িং আৰু ডাম্বুক জেগাখিনি চোৱাৰ পিছত আমাৰ সৰ্বশেষত ঘৰলৈ যোৱাৰ সময় হৈ গ'ল আৰু আমি ঘৰলৈ উভতি গৈ আছোঁ আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে আমি এতিয়া অৰুণাচলৰ পৰা অসমলৈ সকলোৱে উভতি গৈ আছোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয়কৈ কমেণ্ট বক্সত জনাব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে নিশ্চয়কৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ